নমস্কাৰ মই পূৰ্বে সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 15 এপ্ৰিল 2024। আজি সোমবাৰ। অসমীয়া লেখাৰে আজি বহাগৰ দ্বিতীয় দিন। আজি শুক্লা সপ্তমী আৰু কোনো শিশুৰ যদি আজি জন্ম হয় তেওঁ ৰাশি হ'ব মিথুন ৰাশি। ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া জনাব বিচাৰিছোঁ 12টা ৰাশিৰ কোনটো ৰাশিৰ কেনেকৈ যাব। প্ৰথমে জানিব বিচাৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অৰ্থাৎ বহাগৰ দ্বিতীয় দিনটো কেনেকৈ যাব তাকে। প্ৰথমে মেঘ ৰাশিৰ যদি জাতক জাতিকাসকলৰ কথা কওঁ তেওঁলোকৰ কাৰণে আজিৰ দিনটো খুব পজিটিভ দিন। তেওঁলোকে নতুন চিন্তা নতুন উদ্যমে কাম কৰিব পৰা আজিৰ দিন। আজি তেওঁলোকৰ নতুন শুভ আৰম্ভণি যদি কৰিম বুলি ভাবিছে কিবা কামত তেনেহ'লে আজিৰ দিনটো তেওঁলোকে কৰিব পাৰে। তেওঁলোকৰ কাৰণে আজি অপৰচুনিটিৰ দিন। দ্বিতীয়তে যিসকলৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো তেওঁলোকৰ মধ্যমীয়া দিন। তেওঁলোকৰ লাভ নহয় লোকচান নহয়, অৰ্থাৎ তেওঁলোকৰ মধ্যমীয়া চলিব। তেওঁলোকৰ ক্ষেত্ৰত আন কোনোবা মহিলাৰ পৰা সহায় পোৱাৰ যোগ আৰু সেয়েহে কোনোবা মহিলাই উপস্থিতি সহায় কৰি আহিলে তেওঁলোকে ল'ব পাৰে। আজি তেওঁলোকৰ কাৰণে মধ্যমীয়া। যিসকলৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো ঠিক যাব, অৰ্থাৎ তেওঁলোকৰ কাৰণে পজিটিভ দিন আৰু তেওঁলোকৰ আৰ্থিক দিশৰ পৰা স্বাস্থ্যলৈকে সকলো ঠিকে থাকে চলিব। আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যিসকলৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ আজি আপোনালোকক কোনোবাই উপহাৰ দিব পাৰে বা আপোনালোকক কোনোবাই সুবিধা দিব পাৰে। গতিকে সেই সুবিধা আপুনি লয় নলয় আপোনাৰ কথা, কিন্তু যদি ল'ব পাৰে তেনেহ'লে সেই সুবিধাই আপোনাক বিভিন্ন ধৰণৰ আন সুবিধা দিব, মানে আপোনাৰ জীৱনৰ নতুন পথৰ মুকলি হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ সিংহ ৰাশি হয় সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ঠিক ঠাক যাব। তেওঁলোকৰো পজিটিভ দিন আৰু নতুন কাম যদি আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে কৰিব পাৰে, অৰ্থাৎ সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত নতুন কামৰ শুভ আৰম্ভণি দিন। যদি আপোনাৰ কন্যা ৰাশি হয় যদি হয় তেনেহ'লে আপোনাৰ আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনাৰ আজি সমস্যা আহিব, গতিকে সেই সমস্যাবিলাক মোকাবিলা কৰিবলৈ আপুনি সাজু থাকক, অৰ্থাৎ আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নহয়। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাকে চলিব। গতিকে আজিৰ দিনটোতে আপুনি নতুন কাম আৰম্ভ কৰিলেও বিচাৰি কৰিব পাৰে। আৰু ইয়াৰ পিছত যদি মই কওঁ সেয়া হ'ল বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি প্ৰয়োজনতকৈ বেছি বাৰ্ডেন ল'ব লাগিব, অৰ্থাৎ ঘৰৰ যিকোনো দায়িত্ব মূৰ পাতি ল'ব লাগিব। কেৱল ঘৰই নহয়, যদি কৰ্মস্থলীৰ কথাও কওঁ তেনেহ'লে কৰ্মস্থলীতো হয়। যদি আপোনাৰ বিভিন্ন স্থানত যদি আপুনি সামাজিকভাৱে কাম কৰি আছে তো সেই স্থানতো আপুনি প্ৰয়োজনতকৈ বেছি আজি বাৰ্ডেন পাব, অৰ্থাৎ আপোনাৰ দায়িত্ব আজি বাঢ়িব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আজি আপোনাৰ অপৰচুনিটি পোৱাৰ দিন, আপোনাৰ কাৰণে সুযোগ সুবিধাৰ দিন আজি। গতিকে আজি আপুনি নতুন কিবা আৰম্ভণি কৰিম বুলি ভাবিলেও আজি তেনেহ'লে কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি হয় মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি খুব নেগেটিভ দিন। গতিকে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। যাতায়াতৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে আপুনি কিছু সাৱধান হ'ব লাগিব, আনহাতে আপুনি লোকচান ভৰিবলগীয়া হ'ব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি হয় কুম্ভ ৰাশি জাতক জাতিকাৰ ক্ষেত্ৰত আজি দিনটো পজিটিভ। আৰ্থিক দিশটো যথেষ্ট ভাল হ'ব। ক'ৰবাত যদি আপুনি পাবলগীয়া পইচা আছিলে আজি পোৱাৰ দিন হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ মীন ৰাশি হয় মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ঠিকে ঠাকে চলিব। গতিকে মীন ৰাশি জাতক জাতিকাসকলে যদি নতুন কিবা শুভ আৰম্ভণি কৰিব বিচাৰে কামৰ তো আজিৰ দিনটো তেওঁলোকে কৰিব পাৰে। গতিকে আজিৰ দিনটো মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো শুভ। আৰু এতিয়া কওঁ যিসকলৰ নেগেটিভ বুলি ক'লোঁ বা যিসকলৰ অশুভ বুলি ক'লোঁ তেওঁলোকে প্ৰয়োজন আজি নতুন কাম আৰম্ভণি নকৰাই ভাল।